এই মুহূৰ্তত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা দিয়াসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা দিয়াসকলে চিন্তিত হৈ আছে যে কেতিয়া ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল আৰু তেওঁলোকে কেনেকৈ লাভ কৰিব সিহঁতৰ ফলাফলসমূহ। এতিয়া এইটো ভিডিঅ' আপোনালোকে সম্পূৰ্ণৰূপে চাওক। এইটো ভিডিঅ'ৰ জৰিয়তে জনাম সবিশেষ। এতিয়া আপোনালোকক এটা স্ক্ৰীনশ্বট দেখাই আছোঁ। ইয়াতে লিখা আছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাৰ ফলাফল সেবা বৰ্ডৰ নিজা ৱেবছাইট www.sebaonline.org.2022 ৰেজাল্ট। এইটো ৱেবছাইটত প্ৰকাশ পাব ফলাফল। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব এই বিষয়ে সেবা বৰ্ডৰ পৰা কোনো ধৰণৰ তাৰিখ দিয়া নাই যদিও উচ্চপদস্থ বিষয়াসকলে জনায় যে অতি সোনকালে প্ৰকাশ পাব ফলাফল। অসমৰ শিক্ষামূলক খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি এইটো ভিডিঅ'ত লাইক কৰি কমেণ্ট এটা কৰি দিব।